হেল্ল' আজি বিৰাট ব্যস্ত এই তেতিয়া বুজি নাপাবি কচোন তই না তোক টাইম নিদিম কাক টাইম দিব তোৰ টাইমে টাইম না তোৰ কাৰণেতো মোৰ গোটেইখিনিয়ে সময় দাদা হেল্ল' দাদা কি হয় আপুনি ইয়াতে থাকে এতে আছো ঘৰ আপোনাৰ ওচৰতে ৰাজুক চিনি পায় নেকি নাপায় যা সেইটো নহয় মানে এই ব্যস্ত তেনেকে এই যে গেৰেজত যে কাম কৰে ৰাজু গেৰেজ চিনি নাপাওঁ বাইকৰ গেৰেজ ব্যস্ত হৈছো কিবা এটা ব্যস্ত নাই এই তোমাক কোৱা নাই মানে এই মানে কি কৰে চিনি পায় নেকি আপুনি বোলে ইয়াতে মই থাকিব পাৰোঁ কিন্তু মই কোনো এটা ৰাজুৰ গেৰেজ কিবা গেৰেজ এইবিলাক মই চিনি নাপাওঁ অলপ ফোনত কিবা অলপ ব্যস্ত হৈ আছোঁ নহয় মোৰ মানে কি দাদা ৰাজু মোৰ হিচাপত এইখিনিতে ওচৰতে ক'ৰবাত থাকিব পাৰে মই চিনি নাপাওঁ কথা হ'ল মই অলপ ফোনত ব্যস্ত আছোঁ বুজি পোৱা না আপুনি নাপায় অসমীয়া বুজি পোৱা এটা আপুনি এনে চিনি নাপায় নাপাওঁ মানে নহয় সেই টাইম পায় নেকি দাদা অভদ্ৰ নেকি লোকেল মানুহ নাপাওঁ লোকেল হ'ল কি হ'ল চব চিনি পাওঁ মই ঠিকা লৈছোঁ নেকি যা মানে বস্তুটা তেনে নহয় পায় যেন লাগছে মোৰ কি হেল্ল' তোমাক অলপমান পিছত অলপ 2 মিনিট কি এইবাৰ কৈছোঁ নহয় মানে অলপ ৰাজুৰ ঘৰটা লাগছে মোৰ মানে মোবাইলটাও হাৰাইছেতো ফোন কৰিব পৰা নাই ৰাজু মানে কোন ৰাজু এই বাইকৰ যে গেৰেজত কাম কৰে বাইকৰ গেৰেজত কাম কৰে মইতো চিনি নাপাওঁ সেই পায় নেকি মোৰতো বিৰাট বিশ্বাস আপোনাৰ ৰাজু না চিনি পাব খাটাং ৰাজু না আচ্ছা তুই এটা কাম কৰ ৰাস্তাতে দেখিছা কোন এইটা চিধা যে গৈছে তাতে আগেদি যাই আৰু দুটা ৰাস্তা পাবি দুটা পাম বাওঁ ফালেদি নাযাবি তো সৌ ফালেদি যাবি ধন্যবাদ কিয় ৰাজুৰ ঘৰটা পালো সৌফালেদি যাম শুনি ল আচ্ছা শেষ কৰবা দি সৌ ৰাস্তাটোদি গেলো যাই দুখন তই দোকান পাবি আচ্ছা বাওঁ দোকানখনক নুসুধবি সৌ দোকানখনক সুধবি মানে পাণ তামোলৰ দোকান সেই সি পাণ তামোল নাখায়তো নাখাবা পাৰে তই দোকানখনত যাই তই তোক এড্ৰেছ লাগে না লাগে না লাগে সৌ দোকানখনক তই সুধবি সোধাৰ পিছত সি দুটা ৰাস্তা দেখাই দিব ৰাস্তা দুটা দি তই যাই থাকবি দুটা ৰাস্তা দি কেনে দুটা ৰাস্তা দি মানে তই বাওঁ ৰাস্তা দি নাযাবি সৌ ৰাস্তা দি যাবি আচ্ছা যাই দুটা তই ডাঙৰ গছ পাবি বটগছ পাবি বাওঁ বটগছ তলেদি তই নাযাবি সৌ বটগছ ডালৰ তলেদি তই যাবি যাই তাৰ আগত তই দুটা কুকুৰ দেখা পাবি কুকুৰক মই ৰাস্তা সুধিম এখন যাই কুকুৰক তই ৰাস্তা সুধবা নালাগে বা কুকুৰ তাৰ গুৰি দি নাযাবি সৌ কুকুৰ তাৰ গুৰি দি হে মোৰ ভয় লাগে বাঘ কুকুৰৰ গুৰি যিবিলাক ঘৰুৱা কুকুৰ কিছু নহয় লোকেই একো নকয় তাৰপিছত তই দুটা ঘৰ পাবি আচ্ছা বাওঁ ঘৰ তাত নাযাবি সৌ ঘৰ তাত যাবি সি ঘৰতে আছে তাৰমানে খাটাং তোক লাগে না এড্ৰেছ লাগে শুনি লবি না সৌ ঘৰ তাত দুখন দৰ্জা আছে বাওঁ দৰ্জা দি নুসুমাবি সৌ দৰ্জা দি তই সোমাবি আচ্ছা পালো এইবাৰ পালিয়ে নেকি শুনি ল আচ্ছা সৌ দৰ্জাখনে যখন সোমাবি দুখন তই বিছনা পাবি ফাল্টু নেকি কিয় সেই দুপৰীয়া ঘুমাই থাকব নেকি বিছনা দুখন যা পাবি তাৰ তলত দুটা বাকচ পাবি আচ্ছা বাকচ বাওঁ বাকচটা তই নালাবি সৌ বাকচটা নালাবি এই ডাঙৰ মানুহটা সি বাকচত সোমাই থাকে এই বাকচত মই তোমাক কৈছোঁ কোৱাটো নাই ওপৰে কিয় কথা কোৱা আচ্ছা দেখোন কত কল তাৰপিছত বাওঁ বাকচটা তই ফুলৰ ৰং খুলিবি নুখুলো সৌ বাকচটা তই খুলিবি খোলাৰ পিছত তই দুখন তাতে ফটো পাবি সি মৰাই নাই এখন ফটো কি ফটো কি কথা কি বাৰ্তা তই বুজিটো পোৱা নাই তাৰপিছত বাওঁ ফটো খেল মোৰ মাৰ ফটো মই মাৰ ফটোক ধৰি কৈছো মই কোনো ৰাজুক চিনি নাপাওঁ কি ফাল্টু মানুহ কি ফাল্টু মানুহ ঘণ্টা কিয় চিনি নাপায় প্ৰথমতে ক'ব লাগে বেকাৰ মোৰ সময় ভিতৰত নষ্ট কৰিলি নহয় মানুহ প্ৰথমতে মই ফোন কৰি থাকোঁতে তোক ক'লোঁ যে মই ৰাজুক চিনি নাপাওঁ বুলি এখনে তই মোক 100 বাৰ মান দিছিলি 100 বাৰ মান দিছিলি এইবাৰ যাবি না তই তই গেলি না নাই বাওঁ ফটোখন তই নালাৰবি সৌ ফটোখন এতিয়া মোৰ মাৰ ফটো